এইটো হয়, এই সমস্যা বহুত দীৰ্ঘদিনৰ পৰা হৈ আছে। কিন্তু বৰ্তমান সময়ত যে ভাৰত চৰকাৰৰ যিটো জাতি গণনা সেন্সাছ, এই সেন্সাছত এইখন বিদ্যালয়ৰ বহুত শিক্ষকক মানে নিযুক্তি কৰা হৈছে, যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে স্কুলত আহি এনে বহিব লগা হৈছে। তো এইখিনি সময়ত যে আগন্তুক এই ছেপ্টেম্বৰ 24 তাৰিখত যিটো হাফ ইয়াৰলি এক্সাম, এইটো একদম সমাগত। আৰু এতিয়া যদি ক্লাছ নহয়, এতিয়া ছাত্ৰ ছাত্ৰী কি শিকিব? এতিয়া চেপ্টাৰ ৱাইজত এতিয়া চিলেবাছটো কমপ্লিট নহয়। আৰু এনে আপোনালোকে জানে যে চিৰাঙত ৰিজাল্টটো অতি বেয়া হৈ থাকে। আৰু বেয়া হোৱাৰ কাৰণ যে পৰ্যাপ্ত পৰিমাণ শিক্ষকে নাই, আৰু শিক্ষক নাথাকে। শিক্ষক নথকাৰ কাৰণে ইয়াতে গণিত টিচাৰ নাই, ইয়াতে ছায়েন্স টিচাৰ নাই, ইয়াতে ইংলিছ টিচাৰ নাই। তেনেকুৱাৰ কাৰণে ভাল এডুকেশ্যনটো ছাত্ৰ ছাত্ৰী নাপায়। আৰু এইখন বিদ্যালয়ত অকল এইখন নহয়, এতিয়া এল পি স্কুল, এম ই স্কুল, হাই স্কুল, যিমান এই কি কয় ভাৰত ভূটান সীমান্তত যিমানখিনি স্কুল আছে, এইখন স্কুলত যে গৰীব আৰু দুখীয়া যিবিলাকে দৰিদ্ৰ সীমাৰ তলৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াতে লিখা পঢ়া কৰে। আৰু এখেতসকলৰ মা দেউতা কাম কৰে, ভূটানত কাম কৰিবলৈ যায়, কাৰোবাৰ ঘৰত কাম কৰিবলৈ যায়, আৰু তেখেতসকলৰ মা দেউতা কোনোবা বিদেশত গৈছে। তো এখেতসকলৰ যে শিক্ষাৰ যিটো গুণগত শিক্ষাৰ যিটো মানুহৰ কি কয় মানুহ হিচাপত মানৱ সমাজ গঢ়িব লাগে। এতিয়া শিক্ষাৰ আমি যদি উন্নতি কৰিব নোৱাৰোঁ, শিক্ষা যদি ডেভেলপ নহয়, তেনেহ'লে চৰকাৰ এতিয়া কি কৰিব? চৰকাৰৰ ওপৰত আস্থা নোহোৱা হৈছে মানুহ। এতিয়া জুগুৰীয়া চৰকাৰে হ'ব, কাৰণ চৰকাৰে যদি তেনেকুৱা পৰ্যাপ্ত পৰিমাণ নহয়, আৰু এইখিনি ভিতৰীয়া অঞ্চলত বহুত অন্ধবিশ্বাস হৈ থাকে, কাৰণ এডুকেশ্যন নোহোৱাৰ কাৰণে। এতিয়া বেমাৰ আজাৰ বেছি হৈ থাকে এডুকেশ্যন নোহোৱাৰ কাৰণে, আৰু বহুত বিশৃংখলা সৃষ্টি হয়। তো এইখিনি যদি আমি শেষ কৰিবলৈ হ'লে পৰ্যাপ্ত পৰিমাণ শিক্ষক আৰু ইয়াতে গুণগত শিক্ষাটো অতি প্ৰয়োজন। আৰু যদি গুণগত শিক্ষা যদি আমি দিব পাৰোঁ, যথেষ্ট এইখিনি অঞ্চলত ভাল হ'ব। আৰু আমি শুনিছোঁ যে ভাৰত চৰকাৰ বা অসম চৰকাৰৰ এটা ভূটান বৰ্ডাৰ এটা ডাঙৰ এটা প্ৰজেক্ট ইয়াতে ইষ্টাব্লিছ কৰিবলৈ গৈ আছে। তো এইখিনি অঞ্চলত কোনে কাম কৰিব যদি ইয়াৰ ল'ৰা ছোৱালী যদি ভালকৈ শিক্ষা নাপায়? ইয়াৰ ল'ৰা ছোৱালী যদি ভালকৈ ডক্টৰ বা ইঞ্জিনিয়াৰ বা তেনেকুৱা ভাল এটা স্কিল লেবাৰ যদি নাথাকে, তেনেহ'লে কোনে শিকিব? এই বিদেশৰ পৰা মানুহ ইয়াতে ইষ্টাব্লিছ হ'ব, বিদেশৰ পৰা মানুহ ইয়াতে কাম কৰিবলৈ বাধ্য হ'ব, কাৰণ ইয়াৰ মানুহতো লেবাৰ হিচাপে থাকিবলৈ। তো এইখিনি সময়ত যে সময় থাকোঁতে মই জিলা পৰিদৰ্শক বিষয়াসকলক, IAS সকলক মই অনুৰোধ জনাইছোঁ যে অতি সোনকালে যিসকলক টিচাৰ আপুনি নিযুক্তি কৰিছে, এই সকলক টিচাৰ ঘূৰাই আনিব লাগে, অন্যথা বেলেগ শিক্ষকৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। আৰু যদি আপুনি ব্যৱস্থা কৰিব নোৱাৰে, তেনেহ'লে আমাৰ সংগঠন যিটো আন্দোলন, এইটো আমি প্ৰচেষ্টা ৰাখিম। আৰু আপুনি মানৱতা হিচাপত যে ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ ভৱিষ্যতৰ চিন্তা কৰি যে ইয়াতে ভাল এটা এডুকেশ্যন বা গঢ়াৰ ক্ষেত্ৰত যে শিক্ষক আপুনি প্ৰভাইড কৰিব বুলি সংগঠনৰ পৰা আমি লৈছোঁ। চৰকাৰে এইটো আহ্বান জনাইছোঁ যে এতিয়া প্ৰত্যেকটো সেন্সাছ বা তেনেকুৱা সময়ত যে চৰকাৰে কি কয় গভৰ্ণমেণ্ট সেন্সাছত বা ইলেকশ্যন তেনেকুৱা দায়িত্ব দিয়ে, কিন্তু দিলেও কিন্তু এনৰলমেণ্ট চাইখিনি শিক্ষকক দিব লাগে। এনৰলমেণ্ট চাইখিনি যেতিয়া শিক্ষকক দিলে যাতে স্কুলৰ ক্ষতি নহয় আৰু শিক্ষকো যেনেকৈ কাম কৰিব পাৰে। তো এইখিনি সময়ত যে এই অঞ্চলখিনি যাতে চৰকাৰে অতি গুৰুত্ব দিব লাগে, কাৰণ এইখিনি বহুত পিছপৰা অঞ্চল, আৰু এইখিনি পিছপৰা ল'ৰা ছোৱালী এইখিনি স্কুলতে পঢ়ে, আৰু এইখিনি স্কুলত যদি নপঢ়ে সিহঁতে বহুত দূৰলৈ যাব লাগে। তো এইখিনি সময়ত চৰকাৰে এইটো আহ্বান জনাইছোঁ যে অতিকৈ ভাৰত ভূটান সীমান্তৰ যিকেইটা LP স্কুল, ME স্কুল, হাই স্কুল বা কলেজ তেনেকুৱা আছে, তেনেকৈ অতি প্ৰাধান্য দিব লাগে বুলি চৰকাৰৰ ওচৰত মই দাবী জনাইছোঁ।